দল হিচাপে যি আমি ভূমিকা পালন কৰি আহিছোঁ ইয়াত আজি ৰাইজৰ সন্তুষ্ট হৈ পেলাই ইউপিপি দলত যোগদান কৰি আছে। মই প্ৰথমতে যিসকলে আজি যোগদান কৰিলে একেবাৰে নতুন এটা পাৰ্টি জইন কৰিলে আজিৰ অনুভৱ সভাপতি মই আজি ৰাজনৈতিক জীৱনৰ নতুন এটা জীৱন হিচাপে আজিৰ দিনটোক মই গণ্য কৰিছোঁ আৰু আজিৰ দিনটো যিসকলে আজি যোগদান কৰিলে মোৰ লগতে BTC ৰাইজৰ বাবে এই এটা সকলোৰে কাৰণে এটা নতুন পোহৰ কঢ়িয়াই আনিব বুলি মই ভাবিছোঁ। মই আশা ৰাখিছোঁ যেহেতু আজি উপলক্ষে এটা সক্ৰিয় সদস্য হ'ল ইয়াৰ পিছত পৰিকল্পনা কি আছে? আমাৰ দলৰ স্বাৰ্থত পৰিকল্পনা তেনেকুৱা বিশেষ একো নাই। আগুৱাই যাব পাৰোঁ। আমাৰ BTR ক্ষেত্ৰৰ ৰাইজৰ মাজত আমি একেলগে মই সুদীৰ্ঘদিন ধৰি কৰিবলৈ আগুৱাই সহস্ৰ সংগ্ৰাম চলাই অহা আমাৰ NDB কেডাৰসকলৰ যি আদৰ্শ মানসিকতা যে তেওঁলোকে এটা শান্তি সমাজ গঢ়াৰ উদ্দেশ্যে আৰু শান্তি সমাজৰ লগতে উন্নতিৰ দিশত আগুৱাই যোৱাৰ যি মানসিকতা লৈ আহিছে সেই যাত্ৰাত মই এজন নিজকে অংশীদাৰ কৰ্মী হিচাপে মই কাম কৰি যাম। তেখেতসকলক আমি চেণ্ট্ৰেল কমিটিৰ কিছুমানক আমি পৰ্টফলিঅ হিচাপে আমি ভৰাই ল'ম। ইউপিপিলত আহি যিহেতু আপুনি সক্ৰিয় মেম্বাৰ হ'ল সক্ৰিয় মেম্বাৰ হিচাপে আপুনি ইউপিপিলত মানে চৰকাৰ বনাবৰ কাৰণে আপুনি কেনেদৰে কাম কৰিব? আপোনালোকে জানে নিশ্চয় বিগত 15 বছৰত BTC চুক্তি হোৱাৰ পিছত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত মানুহ অতিষ্ঠ হৈ পৰিছে। তেখেতে ৰাইজৰ উন্নয়নৰ কাম কৰাত বিফল হৈছে আৰু আশা কৰিছোঁ যে প্ৰমোদ বড়োৰ নেতৃত্বত আৰু আমাৰ গোবিন্দ ছাৰৰ নেতৃত্বত এইবাৰ BTCতে হাগ্ৰামা কাটৰাই ফালে BTRত ইউপিপিএলৰ চৰকাৰ হ'ব আৰু এই চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত এজন কৰ্মী হিচাপে য'ত যেনেকৈ কাম কৰি যাব লাগে তাৰ কাৰণে মই দায়বদ্ধ আছোঁ। মই ৰেমিছ লিণ্ডা, মই কংগ্ৰেছ দলৰ মজদুৰ কংগ্ৰেছ বিভাগৰ মই সাধাৰণ সম্পাদক আছিলোঁ আৰু BTC পৰিষদীয় ইলেকশ্যন কমিটিৰ মই সদস্য আছিলোঁ আৰু আজিৰ পৰা মই ইউপিপিএলৰ এজন কৰ্মী হিচাপে মোৰ পৰিচয় থাকিব। লগতে আৰু এটা কথা মই আপোনালোকক সকলো BTC আদিবাসী ৰাইজৰ মাজত এটা মই মেছেজ কৰিব বিচাৰিছোঁ যে NDB আৰু আদিবাসী বুলিলে মানুহৰ মাজত এটা বেলেগ সংখ্যাভাৱ আছিল যে NDB মানে আদিবাসীবিলাকক মাৰা এটা হত্যা কৰা মাৰা এটা সংগঠন বুলি ভাবিছিলে, কিন্তু সেই কথাটো এসময়ত আছিলে, কিন্তু আজি সেই দিনটো নাই। আজি আমাৰ NDBৰ মুখ্যতম নেতৃত্বসকলে মোক এজন আদিবাসী ল'ৰা হিচাপে সেই সংখ্যাটো নাই, এতিয়া আমি একেলগে ভাই ভাই কাম কৰি যাম বুলি আদৰিছে আৰু সেই সংখ্যাটো BTCৰ কোনো ৰাইজৰ মাজত আৰু নাথাকিব। আশা কৰিছোঁ আদিবাসী NDBৰ এই ভাৱ তেতিয়া নাথাকিব, আমি ভাই ভাই হিচাপে চবে উন্নতিৰ কাৰণে সকলোৱে কাম কৰি যাম। এই মেছেজটো এই ক্ষেত্ৰত মই আৰু ক'ব নাযাওঁ, ঢুলীয়া হৈ যাব। মই আশা ৰাখিছোঁ মই দীপক বৰাল, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ মই সভাপতি হৈ আছিলোঁ। আজি মই ইউপিপি দলৰ মই নতুনকৈ সদস্য গ্ৰহণ কৰিছোঁ। এই যে BTR চুক্তি হ'ল, এই BTR চুক্তি BTC-বাসীৰ কাৰণে এটা সুখবৰ কঢ়িয়াই লৈ আহিছে। এই BTR চুক্তিৰ জৰিয়তে যাতে সকলো জাতি জনগোষ্ঠীৰ মাজত আমি এই BTR চুক্তিৰ লাভটো লৈ যাব পাৰোঁ, তাৰে এজন অংশীদাৰী হ'বলৈ মই আজি এই দলত মই জইন কৰিছিলোঁ। কিয়নো BTC চুক্তিৰ অন্যতম নেতা স্বাক্ষৰকাৰী প্ৰমোদ বড়ো ডাঙৰীয়া, তেওঁ এই দলৰ সভাপতি হৈ আছে বৰ্তমান। তেওঁৰ সবল নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ মই আজি এই দলত তেওঁৰ নেতৃত্বত আকৰ্ষিত হৈ মই এই দলত আজি যোগদান কৰিছোঁ আৰু ভৱিষ্যত দিনত
তেওঁৰ যি সপোন আছে যে BTCৰ 32 লক্ষ জনসাধাৰণক হকে কাম কৰা, BTCৰ 32 লক্ষ জনসাধাৰণৰ সম অধিকাৰ সম উন্নয়নৰ কাৰণে যি তেওঁৰ সপোন আছে, সেই সপোনত বাস্তৱায়িত কৰিবৰ কাৰণে মই এজন তাৰ অংশীদাৰী হিচাপে আজি এই দলত মই যোগদান কৰিছোঁ। আপুনি লাষ্ট মানে কি আহ্বান জনাব যে আপুনি অনাবাৰ বুলি কৈছে, অনাবাৰ প্ৰাইছে আপুনি কি আহ্বান? মই এইটোৱে আহ্বান কৰোঁ, BTCত এতিয়া BTRত বড়ো অবড়োৰ এটা মানে ধৰক এটা মিছকনচেপশ্যন এটা চলি আছে। BTR চুক্তিৰ পিছত আমাৰ বড়ো ভূমিত শান্তি আহিছে। এতিয়া ইয়াৰ পৰা যিহেতু আমাৰ উগ্ৰবাদ শেষ হৈ গৈছে, সেইকাৰণে এই শান্তিত সকলো ৰাইজৰ উন্নয়ন হ'ব, সকলো ৰাইজে ইয়াত শান্তি সম্প্ৰীতিৰে বসবাস কৰিব পাৰিব। সেইকাৰণে যোৱা 15 বছৰে হাগ্ৰামা মইনুদ্দিনৰ যি নেতৃত্বত তেওঁৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে ৰাইজ অতিষ্ঠ হৈছিল। সেইকাৰণে বড়ো অবড়োৰ এটা বিবাদ আহিছিল। এতিয়া আমাৰ আজি UPP দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীৰ হকে তেওঁ মাত মাতি আহিছে, তেওঁ কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দি আহিছে আৰু তেওঁ এজন সঁচাকৈ এজন ভাল ব্যক্তি হয়। সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত BTR বাসী সকলো জনসাধাৰণৰ মাজত সম উন্নয়ন, সম বিতৰণ, সম মৰ্যাদা পাব। তাত কোনো বড়ো অবড়োৱে শংকা কৰিব লগা নাই। আগন্তুক দিনবিলাক শান্তি আহি আছে। সেইকাৰণে আমি চবে একত্ৰিত হৈ এই নতুন যাত্ৰাত আমি সকলো একত্ৰিত হৈ একেলগে আগবাঢ়ি যাবৰ কাৰণে আজি এই দলৰ মাধ্যমেৰে সদস্য গ্ৰহণ কৰি আগুৱাই যাব বিচাৰিছোঁ আৰু BTCৰ অনবড়ো ৰাইজৰ এই উন্নয়নত সম অধিকাৰ যাতে পাওক, সম মৰ্যাদা পাওক, সেইকাৰণে আগুৱাই আহিছোঁ আৰু নিজৰ কৰ্মৰ মাজেদি ৰাইজক সেই আগন্তুক দিনত বিশ্বাস জগাবলৈ সফল হ'ম বুলি গভীৰ বিশ্বাস লৈ মই আজি এই দলত যোগদান কৰিছোঁ। মই দীপক বৰাল, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ মই সভাপতি হৈ আছিলোঁ। আজিৰ পৰা মই UPP দলৰ এজন সদস্য।